নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 1 জানুৱাৰী 2025। এয়া সেইকাৰণে ভাবিলোঁ আজি সকলোৱে মিলি নতুন বছৰ বুলি খানা এটাকে খাওঁ। আমি এয়া পইচা তুলি আছোঁ ভণ্টি এজনীৰ লগত। তেতিয়াহ'লে আজি কি হ'বলৈ গৈ আছে আপোনালোককো ভাবিলোঁ দেখাওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক প্ৰথমৰ পৰা। হেপী নিউ ইয়াৰ। Thank you, welcome. সকলোলৈকে হেপী নিউ ইয়াৰ। দয়া ধুন বাই চাইকেল চলাইছে। বহুত দিনৰ মূৰত চাইকেল চলাইছে। আৰু আমি এইপিনে আহি আছোঁ হাই গাইছ, পিছত দেখাম খোৱা সময়ত। আৰু এইফালে আমি ধুনীয়াকৈ বজাৰ কৰি ল'লোঁ। তাৰ পাছতে আকৌ দোকানলৈ গ'লোঁ। দোকানৰ পৰা মাছটো লৈ আহিলোঁগৈ। আৰু এতিয়া আমি একেবাৰে খানাত লগ পাই আছোঁ আপোনালোকক দেই। চাই থাকক শেষলৈ। এইফালে আদা, নহৰু, জলকীয়া সকলোখিনি কাটি ৰেডি কৰি থৈছে। আৰু বৰ্তাই আমাৰ এয়া ব্ৰইলাৰ মাংস কাটি আছে এইফালে। আৰু এইফালে আছে আমাৰ বৰমাই লাই শাক কাটি আছে। তাৰপিছত এইফালে আছে আমাৰ টিকলি ভণ্টি। সকলোলৈকে শুভেচ্ছা থাকিল। সকলো ভালে কুশলে থাকক। অহা বছৰটো যাতে চবৰে ভালকে যাওক। কাৰ কেনেকুৱা মনৰ ভাৱ আছে সেইখিনি পূৰণ হওক কামনা কৰিছোঁ। বৰ ধুনীয়াকৈ কৈছে বৰমাই আমাৰ মানে। আমাৰ এইফালে ফুচি আৰু বাকী মানুহ আহি পোৱা নাই চবেই মানে। এইফালে আমাৰ ৰান্ধনি একদম খানা বনোৱাত ব্যস্ত। তাৰ পাছত এয়া আমাৰ টিকলি ভণ্টিহঁত একদম গান লগাই থৈছে যে একদম পূৰা নাচি আছে দেখিছেনে। আৰু এয়া আমাৰ বৰমাই আকৌ চাহ খাইছে। আমি প্ৰথমতেই খাই ল'লোঁ চাহটো। এইফালে বৰমাই খাই আছে দেই। বাকী আৰু চাই থাকক শেষলৈ ভিডিঅ'টো। চবেই ওলালে, চবেই শুভেচ্ছা দিলে। আপুনি থাকিলে এতিয়া দিছোঁ আকৌ নৱবৰ্ষ সকলোলৈ শুভেচ্ছা থাকিলে গোটেই দেশবাসীলে। এয়া মাজতে আমি কেইখনমান ফটো উঠাই ল'লোঁ ধুনীয়া নতুন বছৰ বুলি নতুন ফটো দেই গাইজ। আৰু আমি ফটো উঠা পৰ্ব সামৰি ৰিলচ কেইটামান বনাই ল'লোঁ। তাৰপাছত আমাৰ এয়া খানা ৰেডি হৈ গ'ল। বাকী মানে মোৰ ভিডিঅ'টো 1 জানুৱাৰী হয়, কিন্তু মই দিছোঁগৈ একদম 6 জানুৱাৰী। দেখিছেনে গাইজ মই কিমান এলাহ কৰোঁ ভিডিঅ' এডিট কৰিবলৈ। আৰু এয়া আমাৰ সকলোৰে বাবে ভাত বাঢ়িছে আৰু বিলনীয়া আমাৰ বৰমাহঁত হৈছে। তাৰপিছত আমি প্ৰথমে খাই ল'লোঁ আৰু মানে মোৰ ভিডিঅ' দিবলৈ ইমানেই এলাহ লাগে, মই কি ক'ম আৰু অকণমান শক্তি দিয়ক গাইজ। মানে ইমানেই মন নাযায় আৰু উপায় নাই। মই ভাবিলোঁ এবাৰ বোলো নাই একদম মনটোক বান্ধি লৈছোঁ, সোনকালে বোলো ভিডিঅ'টো দিব লাগে। কাৰণ মই প্ৰতিটো ভিডিঅ' বনাওঁ বহুত দিনতে, কিন্তু এডিট কৰিবলৈ থাকি যায় তেনেকৈ বহুত দিন লাগি যায়গৈ মানে। চবেই গালিও দিয়ে সোনকালে দিয়া ভিডিঅ' খুজিও থাকে। পিছত এয়া আমাৰ নতুন বছৰ বুলি খানা সকলোৱে মিলি এসাঁজ খালোঁ। বাকী আপোনালোক সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ। আৰু সকলোৱে চাগে পিকনিক খাইছেই। তেনেকৈ আমি ঘৰৰ ওচৰতে খালোঁ, বহুত দূৰলৈ তেনেকৈ এবাৰ যোৱা নহ'লে আৰু পিছত যাম। যদি যাওঁ তেতিয়া ধুনীয়া ব্লগ পাব আৰু গৈ থাকিলে ন। বাকী ঘৰৰ ওচৰ পথাৰতে খালোঁ। আৰু ৰাতিলৈ আমাৰ ঘৰত খানা এটা হ'ল। এয়া দিনত মানে পাৰ্টি তেনেকৈ আৰু ঘৰতে। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব। আজিলৈ ইমানেই। এতিয়া আমাৰ সকলোৱে খানা খাই হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লগতে নতুনকৈ আহিলে মোৰ চেনেললৈ তেতিয়া সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত লগ পাম। বাই দিয়া বাই। আমাৰ ইফালে ৰিলচ একদম ৰিলচ বনাই আছে দেখিছেনে। সকলোলৈকে হেপী নিউ ইয়াৰ। চাই দিয়া ক'লে আহিলা কৈ দিয়া। কেলৈ আহিছা? পাৰ্টি খাবলৈ কৈ দিয়া আজি। আৰু ইপিনে আমাৰ আছে আইতা তামোল খাই হয়নে। আৰু এইপিনে আছে আমাৰ টিকলি ভকৰ বায়েক আৰু এইজনী। আজি দিনটো একদম বেয়া নাছিলে একদম। এক ভিডিঅ' আছে নাই ভিডিঅ' কৰি থাকা ঘৰৰ পৰা ল'ব লাগিব ভিডিঅ'টো। এয়া আমাৰ বাইদেউ হয় ন। আজি বহুত নাছিলা ন। ভাল লাগে নে নাচি? নাচি ভাল লাগে। আকৌ নাচিবা নে এতিয়া? নাচিবা দেই।